ছাত্ৰ ছাত্ৰীসকল আমি লাষ্ট ক্লাছত অনুশীলনী 5 খৰ 8 নম্বৰলৈকে কৰিছিলোঁ। এতিয়া আমি 9 নম্বৰটো কৰিম। ইয়াত আমাক দিছে 261 হৰণ 3 অৰ্থাৎ আমি 3 ৰে 261 হৰণ কৰিব লাগিব। এতিয়া আমি ইয়াত চাম, ইয়াত আছে আমাৰ 3, ইয়াত আছে আমাৰ 2, গতিকে 3 ৰে 2 হৰণ নাযায়। গতিকে আমি দুটা সংখ্যা ল'ম 2 আৰু 6 অৰ্থাৎ এতিয়া আমাৰ হৈ গ'ল 26। এতিয়া 3 নেওতা মাতিব লাগিব, 3 ৰ ভাগত আমি 26 পাওঁ নে নাপাওঁ। হয়তো আমি 26 পাব পাৰোঁ অথবা আমি 26তকৈ অকণমান সৰু ল'ম। 3 এগুণ 3, 3 দুগুণ 6, 3 3 গুণ 9, 3 4 গুণ 12, 3 5 গুণ 15, 3 6 গুণ 18, 3 7 গুণ 21, 3 8 গুণ 24, 3 9 গুণ 27 অর্থাৎ 27টো বেছি আছে, গতিকে আমি 8 বাৰ দিম। 3 8 গুণ 24। এতিয়া আমি বিয়োগ কৰিম, এইটো 1টো চিধাকৈ তলত আহি যাব 1। তো 6ৰ পৰা 4 গ'লে আমাৰ থাকিব 2। এতিয়া আকৌ ইয়াত 2 আছে, 2ৰ পৰা 2 গ'লে 0, গতিকে আমাৰ ইয়াত থাকিল 21। এতিয়া 3 ৰে 2ক নাযায়, আগৰ নিচিনা আমি আকৌ দুটা সংখ্যা ল'ম। এতিয়া 21 হৈ আছে, এতিয়া 3ৰ ভাগত আমি 21টো পাম কিমান, 3 7 গুণ 21। এতিয়া বিয়োগ কৰি দিয়া, 1ৰ পৰা 1 গ'লে 0, 2ৰ পৰা 2 গ'লে 0, অৰ্থাৎ আমাৰ ভাগফল থাকিব এতিয়া, ভাগফলটো থাকিব 87। তাৰপিছত 10 নম্বৰ প্ৰশ্ন আছে আমাৰ 564 আমি হৰণ কৰিব লাগিব 6ৰে, গতিকে আমি লিখি ল'লোঁ। এতিয়া 6ৰে 5ক হৰণ কৰিব পাৰে নোৱাৰোঁ, কাৰণ 6টো ডাঙৰ হৈছে 5টো সৰু, গতিকে আমি এতিয়া দুটা সংখ্যা ল'ম, তাৰ হৈছে আমাৰ 56। এতিয়া 6ৰ ভাগত 56টো ক'ত পাওঁ, আমি 6ৰ ভাগটো মাতি যাম, তোমালোকে মাতি যাবা। 6 6 গুণ 36, 6 7 গুণ 42, 6 54, গতিকে 9 বাৰ যাব, 6 9 গুণ 54। ইফালে আছে আমাৰ 4। এতিয়া 6ৰ পৰা 4 গ'লে থাকিব 2, এতিয়া আমি পাই গ'লোঁ 24। এতিয়া 6 গুণ 6, 6 গুণ 12, 6 গুণ 6 4 গুণ 24, গতিকে আমি 4 বাৰ দিব পাৰোঁ, 6 4 গুণ 24। বিয়োগ কৰি দিয়া, 4ৰ পৰা 4 গ'লে 0, 2ৰ পৰা 2 গ'লে 0, অৰ্থাৎ আমি ভাগফলটো পাই গ'লোঁ, ভাগফল 94। এটা আমাৰ হৈ গ'ল ভাগফলটো 94। এতিয়া 10 নম্বৰৰ পাছৰখিনি অংক কৰিবলৈ আমি 11ৰ পৰা 20লৈকে আমাক পূৰণীয়তা মুখস্থ লাগিব, গতিকে তোমালোকে 11ৰ পৰা 20লৈ পূৰণীয়তা মুখস্থ কৰিবা, তাৰপিছত ইয়াৰ অংকখিনি আমি কৰি যাম।